হেল্ল' বন্ধুসকল, জিংগটেক চাপোজ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক শিকাম কালাৰফুল কমেণ্ট বা ষ্টেটাছ কেনেকৈ লিখিব পাৰে। সকলো ধৰণৰ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টে তাৰ বাবে আপোনালোকে ইউজ কৰিব লাগিব ফেচবুক লাইট এপটো। যদি আপোনালোকৰ ওচৰত নাই তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে এপৰ লিংক, ডাউনলোড কৰি ল'ব পাৰে। আপোনাক দেখাই দিওঁ কেনেকৈ কৰিব। ফেচবুক লাইটটো খুলিব, তাত আপোনাৰ ষ্টেটাছ যদি কালাৰফুল লিখিব বিচাৰে তো ডাইৰেক্ট যদি ইয়াত লিখে হাই বুলি চাওক, ইয়াত কোনো ধৰণৰ কালাৰ আপোনাৰ নাহে যদি ডাইৰেক্ট আপোনালোকে এনেকৈ লিখে। তাৰ বাবে আপোনালোকে কিছুমান কোড ইউজ কৰিব লাগিব। আপোনালোকে দেখাই দিছোঁ কেনেকৈ কৰিব। কোডটো পেষ্ট কৰিব। এইটো এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ কোড আছে, আৰু কোডবিলাক ক'ত পাব আপোনালোকক মই লাষ্টত কৈ দিম ক'ত পাব। ইয়াত যদি আপুনি এতিয়া লিখে হাই বুলি, ইয়াত চাওক এইটো কালাৰটো ব্লু আহি গৈছে। আপোনাৰ কালাৰটো আপুনি চইচ কৰি ল'ব পাৰে, তাত সকলো ধৰণৰ কালাৰ পাব। তাৰ পৰা আপোনালোকে নিজে বাছি ল'ব আপোনাৰ পচন্দৰ। হাই লিখি এইটো যদি প'ষ্ট কৰি দিওঁ, এইটো কালাৰটো ব্লু কালাৰ যাবগৈ। ঠিক আছে, চাওক এইটো ব্লু কালাৰত আহিছে। আপোনাৰ ৰেড মানে যিকোনো কালাৰ ইয়াত দিব পাৰে বেলেগ বেলেগ। আৰু কমেণ্টটো লিখিব পাৰে আপোনাৰ বেলেগ বেলেগ কালাৰত। ইয়াত কমেণ্ট লিখিলেও এইটো যদি আপুনি কোডবিলাক ইয়াত ব্যৱহাৰ কৰে, কোডটো লিখি কিনে ইয়াত নাইচ বুলি যদি লিখি দিয়ে, আচ্ছা ব্লু কালাৰ গৈছেগৈ। আপোনাৰ বেলেগ কালাৰ কোড বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰে ইয়াত। চ' আপোনালোকে তাৰ বাবে এই ফটোখন দেখিছেনে, এই ফটোখন আপোনালোকে ডাউনলোড কৰিব লাগিব। ইয়াত যিকোনো সকলোবিলাক কোড আছে আপোনাৰ চাইছে ব্লেক, ব্ৰাউন, চকলেট, গ্ৰীণ, খাকী, মেজেণ্টা, মিডনাইট ব্লু, সকলো এনেকুৱা কালাৰ আছে। এইখন আপোনাৰ আৰু এই ইমেজখন আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যন চাব, তাত মই দি দিম, তাত দিয়া আছে। আপোনাৰ ডাউনলোড কৰি ল'ব পাৰে। আৰু এই কোডবিলাক আপোনালোকে কপি কৰি ল'ব। কপি কৰি পিনে আপুনি মই আপোনাক দেখাই দিছোঁ তেনেকৈ কৰিব। তেনেকৈ কৰাৰ পিছত আপোনাৰ লিখাৰ পিছত আপোনাৰ কালাৰফুল কমেণ্ট, ষ্টেটাছ, মেছেজ সকলোবিলাক আপোনালোকে মানে কালাৰফুলে দিব পাৰিব। ঠিক আছে। চ' গাইজ, ভিডিঅ'টো বাৰু চাই কেনে পালে? যদি ভাল লাগিলে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ বাই বাই। আকৌ লগ পাম এটা নতুন ট্ৰিক লৈ।